বুজা নাই যাব নিম আপোনালোকেতো গাহৰিবিলাক সেই লেতেৰা জেগাত থকা দেখিছে মানে লেতেৰা জেগাত থকা বুলি ভাবে গাহৰি তো আপোনাক দেখুৱাম গাহৰি ফাৰ্ম কেনেকুৱা হয় দেখিছে গাহৰি মই আজি আহিছোঁ ফিনি লাইফ ফাৰ্মত এই ফাৰ্মখন ৰাণীত অৱস্থিত এই ফাৰ্মখনত মই আহিছোঁ মোৰ কিছুমান ব্ৰিডিঙৰ কাৰণে গিল্ড লাগে হাই কোৱালিটি গিল্ড লাগে তো তাৰ বাবে মই এই ফাৰ্মখনত আহিছোঁ ইয়াৰ পৰা মই কেইজনীমান গিল্ড চিলেক্ট কৰি লৈ যাম তো ফাৰ্মখন বৰ ধুনীয়া হয় বৰ ধুনীয়া মেনেজমেণ্ট ফাৰ্মখনৰ আমি যেতিয়া প্ৰথম আহিছোঁ আমাৰ গেটতে পুৰা চেনিটাইজ কৰিছে গাড়ী চেনিটাইজ কৰিছে তাৰপিছতে আমাক এণ্ট্ৰি কৰিছে ফাৰ্মলৈ তো এতিয়া আমি এইবিলাক হ'ল পোৱালি হৈছে এইবিলাক পোৱালি আপোনাৰ গ্ৰোৱাৰ ষ্টেজ আছে আৰু এইবিলাক আপোনাৰ সৰু হয় তো তেওঁলোকে তাৰমানে পোৱালি বিক্ৰী নকৰে তেওঁলোকে তাৰমানে আপোনাৰ গিল্ড বা ফেটেনিঙৰ কাৰণে মানে গাহৰি প্ৰস্তুত কৰে তো সেইবিলাক গাহৰি তেওঁলোকে বিক্ৰী কৰে তো মই আজি যিবিলাক গাহৰি কিনিবলৈ আহিছোঁ যিবিলাক গিল্ড কিনিবলৈ আহিছোঁ এই গিল্ডবিলাকৰ ৱেট আপোনাৰ 80 কেজি 90 কেজি এনেকুৱা ভিতৰত আহিব ইয়াৰ ভিতৰত মই চিলেক্ট কৰি ল'ম এইবিলাক গিল্ড আছে এইটো মই চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি মই লৈ ল'ম তো ফাৰ্মখনত আহি মই বহুত ভাল লাগিল ইয়াৰ আগতো আহিছিলোঁ মই এইবাৰ মোৰ মানে ছেকেণ্ড টাইমৰ কাৰণে মই আহিছোঁ এই ফাৰ্মখনলৈ এইবোৰ তেওঁলোকৰ নিজৰ কাৰণে ৰখা মানে চাও হয় এইবিলাক ইয়াতে ৰাখিছে এওঁলোকে ছাৰ্ভিচ কৰাৰ পিছত ইয়াতে ৰাখি দিয়ে কেইদিনমান ৰখাৰ পিছত তেওঁলোকৰ ইহঁতক মানে আপোনাৰ কেষ্ট্ৰেকশ্যন ৰুমলৈকে লৈ যায় কেষ্ট্ৰেকশ্যনৰ ৰুমলৈকে লৈ যায় এতিয়া গ্ৰুপ হাউচিং কৰা আছে এইবিলাক বৰ ডাঙৰ ডাঙৰ গাহৰি হয় বহুত দীঘল দীঘল লম্বা লম্বা গাহৰি ভাল লাগিল আহিছে এইবিলাক ব্ৰিডিং মানে ইউনিটবিলাক দেখি বহুত ভাল লাগিছে এইকেইজনে মই গিল চিলেক্ট কৰিছোঁ তেওঁলোকৰ গৰমৰ কাৰণে এনেকুৱা ফেন ইউজ কৰি আছে এইজনী হৈছে ডিউৰক আছে হেমশ্বেয়াৰ আছে F1 আছে য়ৰ্কশ্বায়াৰ আছে তেওঁলোকৰ ফাৰ্মত আমি খুব পুৱাই এই ফাৰ্মখনত গৈ উপস্থিত হৈছিলোঁ তো সেই ফাৰ্মখনত সেইবাবে মানে পানী মৰা হোৱা নাছিলে সেইকাৰণে আপোনালোকে দেখিছে অলপমান মানে লেতেৰা হৈ আছে তো তেওঁলোকে বৰ চাফা কৰি ৰাখে এনেই এটি হৈছে এই ফাৰ্মখনৰ ফেৰ'ইং ছেকশ্যন হয় ইয়াতে আপোনাৰ 50টা ফেৰ'ইং ক্ৰিয়েটছ লগোৱা আছে মানে 50জনী মাইকীয়ে ইয়াতে পোৱালি একেলগে দিব পাৰে গোটেইখিনি সুবিধা আছে ইয়াত আপোনাৰ গৰমৰ মানে যাতে গৰম যাতে নহয় তাৰ কাৰণে ভেণ্টিলেশ্যন ফেন লগোৱা আছে পোৱালিবোৰক হিট দিবলৈ ইনফ্ৰাৰেড বাল্ব লগোৱা আছে ইয়াৰ উপৰি ক্ৰীপ ৰুম আছে সিহঁতৰ বাবে তো মানে গোটেইখিনি মানে সুবিধা এই ফাৰ্মখনত আছে ফাৰ্মখনৰ ভিতৰত যাতে চৰাই চিৰিকটি বা অন্য জীৱ জন্তু সোমাব নোৱাৰে তাৰ বাবে ফাৰ্মখনৰ গোটেইফালে আপোনাৰ চাৰিওফালে নেট লগাই দিয়া আছে আৰু
আৰু যাতে বৰষুণ পৰিব নোৱাৰে, বৰষুণৰ পানী সোমাব নোৱাৰে, তাৰ বাবে আপোনাৰ ত্ৰিপাল লগাই দিয়া আছে। আৰু এইটো হৈছে ফাৰ্মখনৰ ফিড মিল হয়। ইয়াতে এইটো হৈছে গ্ৰাইণ্ডাৰ মেচিন, ইয়াতে আপোনাৰ মানে মাকৈ বিলাক মানে গুড়া কৰে। আৰু এইটো হৈছে আপোনাৰ মিক্সাৰ মেচিন, ইয়াতে গোটেই দানা চানা মিক্সিং কৰা হয়। তো তেওঁলোকে দানা নিজে বনায়। এয়া ফাৰ্মখনৰ বাহিৰৰ ভিউ হয়। এওঁলোকৰ এৰিয়া বহুত আছে, তো লাহে লাহে এওঁলোকে ফাৰ্মখন বঢ়াব। তো ইয়ালৈ আহি বহুত ভাল লাগিল, ফাৰ্মখন বৰ ধুনীয়া ফাৰ্ম।